নমস্কাৰ মানুহ জাতিটো কিমান অসভ্য আৰু কিমান লোভিয়া হ'ব পাৰে এই ভিডিঅটো চালে আপোনালোকে গম পাব। যোৱাকালি নেপালত যি ভয়ংকৰ বানপানী হৈ গ'ল তাৰ পিছৰ পৰিৱেশৰ ভিডিঅ' বা ফটো দেখা পালে আপোনালোকৰ চকু পানী বৈ আহিব। 1000তকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। 150তকৈ অধিক লোকৰ ডেড বডি পোৱা গৈছে। যিবোৰ ডেড বডি পোৱা গৈছে কাৰোবাৰ মাথা নাইকিয়া, কাৰোবাৰ হাত ভৰি নাই, দেখিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। বহুতে নিজৰ মাক বাপেকক হেৰুৱালে, বহুতে নিজৰ ল'ৰা ছোৱালীক হেৰুৱালে, কিছুমানে নিজৰ ঘৰ বাৰী পৰিপুষ্ট হেৰুৱালে। এতিয়া বহুতো লোক পাগল হৈ আছে, তাত নিজৰ আত্মীয় কুটুমক বিচাৰি পাগল হৈ আছে। তাৰে মাজত আকৌ এই ভিডিঅ'টোৱে সমগ্ৰ সামাজিক মাধ্যমত এতিয়া চৰ্চা লাভ কৰিছে। এই ভিডিঅ'টোত আপোনালোকে লক্ষ্য কৰক, ভালদৰে লক্ষ্য কৰক, আপোনালোকে দেখা পাব এটা ডেড বডি দেখা পাব, মহিলা মানুহৰ ডেড বডি। কেইটামান মানুহে পাৰলৈ টানি আছে। এই মানুহকেইটা কিমান অভদ্ৰ আৰু কিমান লোভীয়া হ'ব পাৰে আপোনালোকে ভিডিঅ'টো ভালদৰে লক্ষ্য কৰিলে দেখা পাব। মহিলা মানুহৰ ডেড বডি কাষলৈ এনেকে টানি আনিছে, যেনে তেনে টানি আনিছে। কাণত মহিলাগৰাকীয়ে সোণৰ কাণফুলি পিন্ধি আছে, সেইকাৰণে এই অভদ্ৰ অসভ্য মানুহকেইটাই কাণফুলি এনেধৰণে ছিঙি আনিছে। ডিঙিত চেইন পিন্ধি আছে, ডিঙিৰ চেইন ছিঙি আনিছে। এতিয়া এই ভিডিঅ' যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে, সকলো ৰাইজে এওঁলোকক গৰিহণা দিছে, ধিক্কাৰ দিছে। আমিও এনেধৰণৰ মানসিকতা, এনেধৰণৰ লোভীয়া মানুহক তীব্ৰ ভাষাৰে নিন্দা দিছো, গৰিহণা দিছো। মানুহ ইমানো লোভীয়া হ'ব নালাগে। এই লোভীয়া কেইটা, এই অভদ্ৰ কেইটা ৰৌ ৰৌ নৰকত পৰিব বুলিহে ক'লো আৰু।